হেল্ল', কি খবৰ আপোনালোকৰ? আজি মই কি বনাব লৈছোঁ জানেনে? চিনি পাইছে না বাৰু এইটো? ৰঙালাওৰ আগ। বাচি কুচি মই চাফা কৰি ল'লোঁ। সৰিয়হ, কেঁচা জলকীয়া, হালধি, জলকীয়া গুড়ি, ধনিয়া আৰু অকণমান জিৰা আৰু এটা আলু কাটি লৈছোঁ। আজি মই এয়া দিয়ে বনাম দুপৰীয়া আহাৰ আৰু একো নবনাওঁ আজি। ব'লকচোন মইনো কেনেকৈ বনাওঁ চাওঁ। এয়া মই আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ অকণমান, মানে সিজাকৈ ফ্ৰাই কৰিছোঁ আৰু তাৰপিছতে মই লাও আগখিনি দি দিছোঁ। এতিয়া লাও আগখিনি দি ভাজি ল'ম। ভাজি লৈ কিনি কেৰাহীয়ে জোৰ খাই গৈছে। এইটো এখন হাতে কেমেৰা ধৰি আছোঁ। দেখিছোঁ ভাত খাইছে আৰু ইয়াতে মই অকণমান নিমখ দি দিছোঁ। তাৰপিছতে অকণ লৰাই দিম। এয়া মই সৰিয়হখিনি পিচি ল'লোঁ। পিচি লৈ তাত যিখিনি মছলা আছিলে গুড়ি মছলাখিনি মিলাই ল'লোঁ। একেবাৰে সৰিয়হখিনিৰ লগত মিলাই ল'লোঁ। আৰু এইফালে মোৰ লাও আগখিনি অলমষ্ট মানে ভাজা হৈ গৈছে। ইয়াতে মই এতিয়া পানী দিছোঁ যাতে আৰু যিখিনি টান ঠাৰি আছে সেইখিনি সিজি যাওক অকণমান। যিহেতু ঘৰৰ বাৰীৰ পৰা কাটি অনা নহয়, বজাৰৰ পৰা অনা হয়, টানে আৰু কোমলে চব মিক্স হৈ থাকে। দেখিছে ভক 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 ততলি আছে পূৰা। শুনিছেনে বাৰু? পানী শুকাই গ'ল। এতিয়া তাৰপিছতে মই ইয়াত দি দিম মছলাখিনি দি দিম। সৰিয়হ মছলা, শুকান মছলা যিখিনি মিলাই লৈছিলোঁ সকলোখিনি দি এতিয়া মই আকৌ লৰাই দিম। পিঁয়াজ নহৰু নিদিয়াকৈ এনেকৈ বনাইছোঁ, খুব ভাল লাগে। এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। হলদি বুলিয়ে ক'ব পাৰি, যিহেতু মই আৰু বেলেগ আজি একো বনোৱা নাই, অকণমান গ্ৰেভি কৰিম এইখিনি। ইয়াতে মই এতিয়া পানী দি দিম। দেখিলে পানী দি দিলোঁ। পানী দি দিয়াৰ পিছত এতিয়া উতলিব দিম, অকণমান শুকাব দিম। তাৰপিছত মই এয়া ৰেডি মোৰ ৰঙালাও আগৰ চৰচৰি। এতিয়া মই আজি দুপৰীয়া আহাৰ থালি সজাওঁ দেই। এয়া গৰম গৰম ভাত, এয়া ৰঙালাও আগৰ চৰচৰি, বগা সৰিয়হ দিয়া, তাৰপিছতে এয়া চালাড আৰু এটা বস্তু বনাইছোঁ, সেইটো হ'ল পটল ফ্ৰাই কৰিছিলোঁ। এয়া পটল ফ্ৰাই। আৰু লগত নেমু টেঙা আৰু জলকীয়া। বাছ, আজি মোৰ দুপৰীয়া আহাৰ এয়াই। আপোনালোকে এবাৰ খাই চাব, বহুত সোৱাদ হয়। বেলেগ বস্তু একোৱেই দৰকাৰ নপৰিব আৰু। কেনেকুৱা লাগিছে বাৰু দেখি? খাবলৈ মন গৈছেনে বাৰু আপোনালোকৰ? আৰু এটা কথা নহয়, মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে চাই, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে থকা বেল আইকনটোও দবাই দিব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ লগে লগে ন'টিফিকেশ্যন পাব আপোনালোকে। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।